মোবাইলটো অফ কৰচোন তই মাথাটো বেয়া নকবি দেখোন সন্মুখত আহি হেল্ল' ৰাইজ, ভালনে আপোনালোকৰ? পোনপ্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দেই। পিছে আপোনালোকৰ বিহু প্ৰস্তুতি কেনে চলিছে? আমাৰ দেখিছেনে ৰাতিপুৱাৰ পৰা একদম ততেই নাই। এইফালে আকৌ দেউতাই মাক চোতালখন অকণমান মুচাই লৈ পিনি সেইটোকাতে চাক বনাইছে। দেখিছেনে চাকত কি কি দিয়ে আপোনালোকেতো সকলোৱে জানেই হয়নে? তাৰপিছত ভণ্টিকে মোকে একেবাৰে গৰু নোৱাবলৈ এইফালে চাউল, এইফালে গৰু নোৱা হালধি, মাটিমাহ এইবোৰ খুন্দাত লগাইছে। আমি দুইজনীয়ে উধাই মুধাই খুন্দিছোঁ। দেউতাই কৈছে পটাত খুন্দ, পটাতনো এইসোপা খুন্দি থাকিবলৈ আছেনে? সেইকাৰণে আমি মিক্সাৰতে দি দিলোঁ আৰু। গৰু নোৱা হালধি, নহৰু, চাউল, মাটিমাহ, গৰু নোৱা বোলে গৰু গা ধুবলৈ বোলে মাহ হালধি অনা দেৰি হৈছে বুলি যিখনে বকিছে, মই হাঁহি হাঁহি ফিট। লগা এইফালে ভণ্টিয়ে গৰু নোৱাই আছে। এইকেইজনী গৰু আকৌ খুৰাহঁতৰহে দেই। এইফালে ভণ্টিয়ে আৰু বৰমাই মিলি গৰুকেইজনীক গা ধুৱাই আছে। আমাৰ ওচৰতে আগতে জান এটা আছিলে, কিন্তু আজিকালি মানে পানী শুকাই থাকিলে যে সেইকাৰণে সকলোৱে নিজৰ ঘৰতে এনেকৈ পাইপে দিয়ে গা ধুৱায় আৰু। আমাৰ ডাঙৰ গৰুটো এইটো, এজনী সিজনী, এজনী সিজনী পুৰা ঘঁহি দে। যিহেতু গাঁৱত ডাঙৰ হোৱা যে কৰ্মসূত্ৰে বাহিৰত থাকিলেও দেখোন বিহুটোত ঘৰ নাহিলে মনটো দেখোন ভালেই নালাগে। কেইটা গা ধুৱাই ধুৱাই একেবাৰে বগা কৰি পেলালে। সেইটো ক'লা আছিলে বগা হৈ থাকিলে। আমাৰ গৰুকেইটা বগা হৈ থাকিলে, ক'লা হৈ আছিলে, ইমানে গা ধুৱাই আছে। মাৰি দিয়া মাৰি দিয়া, লাও খা মাৰি দিয়া। সেইটো ইমান জোৰছে মাৰিছনে? লাও খা থেকেৰা ইমানকে নাখায় আৰু। মাখি পৰিছে কাৰণে এফালে চেম্পু মাৰি ধুৱাইছে পাই। আইঅ, এইফালে যে চেম্পু মাৰি মাৰি গা ধুই থকা দেখিছে, এই দুটা আমাৰ গৰু। আগতে আৰু দুটামান আছিলে, কিন্তু চোৱা চিতাৰ অভাৱত সেইকাৰণে বেছি দিয়া হ'ল। এতিয়া এই দুটাই আছেগৈ আৰু। আমাৰ চাক এক্সচেঞ্জ, আমাৰ ডাল খুৰাহঁতক দিছোঁ আৰু খুৰাহঁতৰ ডাল মই লৈছোঁ। কি এইটো চোৱা লোৱা, এই আমি এক্সচেঞ্জ কৰিলোঁ, হৈ গ'ল। এইফালে গৰু ধুৱাই মেলি আকৌ ভাইটিয়ে, ভণ্টিয়ে আৰু দেউতাই আমলৰিটো পাৰিবলৈ আহিছে। খাই আহিব এবাৰ। তই মোবাইলটো অফ কৰচোন তই মাথাটো বেয়া নকবি দেখোন সন্মুখত আহি ধুনক দেখাবলৈ কৈছোঁ। দেখিছেনে কিমান নীলাজ, মই গালি খাই হ'লেও ভিডিঅ' কৰিছোঁ। কেলৈ গালি নাপাৰিব বাৰু? এইফালে পৰুৱাই দুইটা কামুৰি তত পোৱা নাই আৰু মই মোবাইলটো উলিয়াই ভিডিঅ' কৰি আছোঁ। সেইটো সময়ত যাৰ হ'লেও খং উঠিব, তথাপিও মই গালি খাই খাই ভিডিঅ' কৰি আছোঁ। এতিয়া যিসকলে আমলৰি টোপ নাখায় সিহঁতে ক'ব চিহ বুলি ক'ব, কিন্তু ক'লেও উপায় নাই। আমি সৰুৰ পৰাই খাওঁ, আমি লেটা গুটি খাওঁ, আমি আমলৰি টোপ খাওঁ, আমি আহোম মানুহ এইবোৰ চব খামেই আৰু আমাৰ সেইবোৰ চলেই। এতিয়া কাৰোবাৰ ঘিণ লাগিলে আপোনালোকে নাখাব, সেইটোহে কথা হয় নাই? তাৰপিছত দুইটা কেনেকুৱাকৈ পৰুৱাই কামুৰিছে চাওকচোন, জঁপিয়াই আছে দুইটা। মই হ'লে কেতিয়াও ইমান পৰুৱা কামোৰ খাই খাই এইবোৰ চাফা নকৰোঁ দেই। তাৰপিছত আৰু দুটামান আছে, সেইকেইটা পাৰিব পাৰি নে কি দেউতাই চাই আছে। মানে ইমানো নোলায় যে এটা বাঁহত, সেইকাৰণে মানে দুটা তিনিটামান পাৰিলেহে আধা কেজি 1 কেজিমান ওলায়। তাতে আমাৰ ঘৰ, খুৰীহঁতৰ ঘৰ, তাৰপিছত বৰমাহঁতৰ ঘৰ, 3 ঘৰে আমি একেলগে বিলাওঁ যে, সেইকাৰণে মানে অকণমানে আমাৰ নোজোৰেই। সেইকাৰণে দেউতাই আৰু চাই আছে। আগোচা আগোচা, এই দুটা দেখিছেনে আমলৈ পোৱা কামোৰ খাই খাই এই দুটা অৱস্থাতে আমি চাই আছোঁ। হয় নাই চাই আছোঁ, হয় নাই আৰু আছে জেতুকা পিচিম, জেতুকা লগাব লাগিব। এইটাই ভণ্টিয়ে ভাইটিয়ে পাৰি আনিলে আমলৰিটো ইমানখিনি, বহুতখিনি, আধা কেজিমান হ'ব। যিহে আমলৰি পোকৰ কামোৰণি, আমলৰি পৰুৱাৰ কামোৰণি, ইমানখিনিয়ে যথেষ্ট হৈ যাব আমাৰ এসাঁজ। পিছে আজি বিহুৰ বিশেষ থালিখন এইখন। এইফালে বেঙেনা ফ্ৰাই, এইফালে মাছ, তাৰপিছত এয়া আমলৰি টোপ, আৰু এইফালে গাহৰি মাংস, আৰু এয়া দালি, আৰু এইফালে পদুনা আৰু নৰসিংহৰ চাটনি। আজি উৰুকাৰ দিনাই মোৰ লগৰ এজনীৰ বিয়া আছিলে। খুৰাহঁতৰ ভণ্টি আৰু মই দুইজনী বিয়ালৈ বুলি ওলালোঁ।
তাই মোৰ স্কুল ফ্ৰেণ্ড, আমি সৰুৰ পৰা একেলগে পঢ়া। দেখিছেনে তাইক কিমান যে ধুনীয়া লাগিছে নহয়, একদম বাৰ্বি বাৰ্বি লাগিছে মানে। ড্ৰেছটো যে মোৰ বহুত পচন্দ হৈছে। বাকী স্কুলৰ লগৰবোৰ দেৰিকৈ আহিছে, মই আকৌ সোনকালে আহি গৈছোঁ, কাৰণ পিছবেলা আকৌ বহুত কিবাকিবি কাম থাকে যে, সেইকাৰণে সোনকালে আহি মই সোনকালে ঘূৰিলোঁ। এইফালে আমাৰ অকণমানিজনী দেখিছেনে, চাই থাকোঁতে ইমান জল্দি জল্দি ডাঙৰ হৈছেও, নাচিবই পৰা হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।